মচন্দৈ আৰু জিকা বাকলিৰ চাটনি আপোনালোকে খাইছেনে? জিকা বাকলিৰ চাটনি সকলোৱে খাইছে। এনেধৰণে মই ভাবোঁ নিশ্চয় নাই খোৱা, হয়নে? মচন্দৈ পাত কেইখিলামান ছিঙি আনিলোঁ। মচন্দৈ পাতৰ এটা গোন্ধ থাকে কাৰণে বহুতে খাবলৈ মন নকৰে। উপকাৰী যদিও খাবলৈ লগা হৈ থাকিলেও খাবলৈ মন নকৰে। এমুঠি ছিঙি আনিলোঁ। এনেধৰণে যদি এই চাটনিখন আপোনালোকে খাই নহয়, নিশ্চয়কৈ ভাল পাব, গমেই নাপাব কি চাটনি খাইছে। জিকা দুডোখৰ সৰু সৰুকৈ লৈছোঁ, তাৰে একেবাৰে আগৰ চুচখিনি কাটি পেলাই দিছোঁ, দেখিছেনে? তাৰপিছতে ভালদৰে ধুই ডাঠকৈ এনেধৰণে বাকলি এৰাই লৈছোঁ। দুইডোখৰ জিকা মই একেধৰণেই বাকলিখিনি এৰাই ল'লোঁ। বিলাহী দুটাও এতিয়া মাজে মাজে ফালি ল'ম। এইখিনি অকণমান তেল দি ভাজি ল'ব লাগিব। যদিও কেঁচা চাটনি, জিকা বাকলি আৰু বিলাহী যদি ভাজি দিয়ে খাবলৈ বহুত বেছি ভাল লাগে। তেলৰ পৰিমাণটো দেখিছেনে? একেবাৰে এচামুচমান হ'ব। এইকণ তেলতে এতিয়া বিলাহী কেইডোখৰ আৰু জিকা বাকলি কেইডোখৰ 3 মিনিটমান সময়ৰ কাৰণে ইলুটি শিলুটিকৈ ভাজি ল'ম। চাটনি নিশ্চয় সকলোৰে প্ৰিয় আৰু বৃহস্পতিবাৰ দিনটোত অকণমান চাটনি, পিটিকা এইবোৰ হ'লে ভাতকণ সুন্দৰকৈ খাব পাৰে, নহয়নে? গৰম দিনত মচন্দৈ আমি খাব লাগে, উপকাৰী সেইটো সকলোৱে জানে, কিন্তু এনেধৰণে যদি ৰান্ধি দিয়ে যিসকলে বেয়া পায় তেওঁলোকে কিন্তু গমেই নাপাব দেই। এয়া ইলুটি শিলুটি কৰি দিলোঁ। প্ৰায় 3 মিনিটমান সময় একেবাৰে কম জুইত ভাজি থাকিলোঁ, যাতে লাগি নধৰে। আমি চাই চাই লৰাই থাকিব লাগিব। এতিয়া ঠাণ্ডা হ'বলৈ প্লেট এখনত উঠাই ল'লোঁ। বিলাহী 4 আৰু লগতে জিকা বাকলিখিনি। আচলতে পৰিমাণটো যদি আমি সম পৰিমাণে দিওঁ তেতিয়া খাবলৈ চাটনিবোৰ ভাল হয়। বিলাহীৰ ওপৰৰ স্কিনটো এৰাই দিলোঁ। এইকেইটা আকৌ কেঁচাকৈ দিম। বুট, নহৰু, 2টা জলকীয়া মই বহুত বেছি পৰিমাণে নিদিওঁ। তাৰপিছতে মচন্দৈ আৰু মান ধনিয়া পাতকেইটা, এইকেইটা আগতীয়াকৈ পিচি ল'ব লাগিব। পানী এটোপো নিদিয়াকৈ এনেধৰণে খহটাকৈ পিচি ল'ম। এতিয়া ইয়াতে দি দিম ঠাণ্ডা হ'লত বিলাহী কেইডোখৰ আৰু জিকা বাকলি, লগতে দি দিম এচামুচ নিমখ। নিমখৰ পৰিমাণটো আন্দাজমতে দিব লাগিব। এইখন চাটনিৰ সোৱাদ লৈ কিন্তু মোৰ নামটো ল'বলৈ নাপাহৰিব দেই। আৰু কোনে কোন জেগাৰ পৰা চাইছে সেইটো কথা আজি জনাবচোন। সৰু সৰু ৰেচিপিবোৰ আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। আপোনালোকে ইমান উৎসাহিত কৰে ৰান্ধি খাই, লগতে মোক ফটো পঠায় আৰু অনুৰোধ কৰে। আপোনালোকৰ যদি কিবা অনুৰোধ আছে মই বনাই দেখাম, ক'ব।